সমল ব্যক্তি CRCC স্যার, অম্বিকাপুর আঞ্চলিক ক্ৰীড়া সন্থাৰ সমূহ বিষয়ববীয়া, অম্বিকাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সকলৰ অনেকখিনি ভুল ত্ৰুটি ৰৈ যাব পাৰে, সকলোখিনি শুধৰণি কৰি দিব অভিজ্ঞ ব্যক্তিসকলে। তাৰে কামনা কৰি আমাৰ শদিয়াৰ বন সংমণ্ডলৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়, আজি হৈছে বিশ্ব পৰিৱেশ দিৱস। পৰিৱেশ মানে কি? কোনে ক'ব পাৰিব পৰিৱেশ মানে কি? মানুহে যে কৈ থাকে পৰিৱেশ, ঘৰৰ পৰিৱেশ, বাহিৰৰ পৰিৱেশ, ঘৰত যে আমি পৰিৱেশটো ভাল কৰি ৰাখিব লাগে, স্কুলৰ যে পৰিৱেশটো ভাল কৰি ৰাখিব লাগে, সেই পৰিৱেশ মানে কি? কোনে ক'ব পাৰিব? আজি যোনে ক'ব পাৰিব তাক খুব ধুনীয়া গছ পুলি এটা দিয়া হ'ব। সেই গছজোপাত সকলো ধৰণৰ ফল লাগে। কোনোবা কৈ দিয়া। আহা আহা, একো নহয়। এইবাৰ 9-10 নহয় জানো? ক'ত কোনোবা এজনী কোৱা লাজ নালাগে ছাৰহঁতৰ আগত। আজি যেনেকে চোৱা, ঘৰখনৰ আমি যেনেকে আমি এতিয়া সকলো এতিয়া স্কুললৈ আহিছো, আমি এতিয়া ছাৰ বাইদেউসকলে গছপুলি ৰুব দিছে, ৰুম আৰু ঘৰত যামগৈ। আমি ঘৰত যেতিয়া পামগৈ, আমাৰ ঘৰত এটা পৰিৱেশ থাকে। মা দেউতা ভাইটি ভণ্টি, আমি আমাৰ ঘৰখন, আমাৰ চোতালখন, আমাৰ ঘৰত থকা দুই এজোপা গছ, আমাৰ ঘৰত থকা পুখুৰীটো, কুঁৱাটো, আমাৰ ঘৰৰ ভিতৰত থকা বস্তুবোৰ, আমি পঢ়া কিতাপখন, আমি পঢ়ি থকা টেবুলখন, এই সকলোবোৰ বস্তু মিলাই আমাৰ ঘৰৰ পৰিৱেশটো বনে। আমাৰ কথা বতৰা, আমাৰ চিন্তা চৰ্চা, আমি কাৰ লগত কেনেকৈ কথা পাতিছোঁ, আমাৰ ঘৰৰ ওচৰৰ মানুহৰ লগত আমি কেনেকৈ থাকিছোঁ, সেইটো এটা সামাজিক পৰিৱেশ। আমাৰ ঘৰৰ ভিতৰত এটা পৰিৱেশ, তেনেকৈ আমাৰ এটা পৰিৱেশ আমাৰ স্কুলত আছে। আৰু তেনেকৈ ধৰণে গোটেই পৃথিৱীখনক যদি আমি সাঙুৰ খুৱাই লওঁ, তেতিয়াহ'লে আমি মানুহবোৰ, জীৱ জন্তুবোৰ, কীট পতংগবোৰ, গছ, পাহাৰ, ভৈয়াম, নদ নদী সকলোবোৰ মিলাই ল'লে এটা পৰিৱেশ বনে। আৰু সেই পৰিৱেশটো চাফা, স্বচ্ছ, পৰিষ্কাৰ, সুন্দৰ কৰি ৰাখিব, যাতে কৰি ৰাখিব পাৰোঁ, সেই সজাগতাটো কৰি ৰাখিবৰ কাৰণে আজি এই বিশেষ দিনটো আমি উদযাপন কৰোঁ। এতিয়া বুজি পালানে? আৰু ডাঙৰকৈ ক'ব লাগিব, সঁচাকৈ পালানে? তেতিয়াহ'লে আজিৰ পৰা চবেই সকলোৱে মোৰ লগত কোৱা যে মই আজিৰ পৰা, আমি ডাঙৰকৈ, আমি আমাৰ ঘৰৰ পৰিৱেশ, স্কুলৰ পৰিৱেশ, লগতে গোটেই পৃথিৱীখনৰ পৰিৱেশ স্বচ্ছ, পৰিষ্কাৰ, সুন্দৰ কৰি ৰাখিম। এয়া আমি শপত খাইছোঁ। ধন্যবাদ। মই আশা কৰোঁ যে সকলোৱে আজিৰ পৰা পৰিৱেশটো চাফা কৰি সুন্দৰ কৰি ৰাখিবা। আৰু পৰিৱেশটো সুন্দৰ কৰি চাফা কৰি ৰাখিবলৈ আমি নিজে আজিৰ পৰা দায়িত্ব ল'ব লাগিব। কেনেকৈ আমি চাফা কৰি ৰাখিব পাৰিম? আমি প্লাষ্টিক বৰ্জন কৰিব লাগিব। আমি জাবৰ জোঁথৰবোৰ এটা জেগাত পেলাব লাগিব। আমি নদীত প্লাষ্টিকৰ বটল, প্লাষ্টিকৰ পলিথিন সেইবোৰ পেলালে নহ'ব, লেতেৰা বস্তু পেলালে নহ'ব। সকলো লেতেৰা বস্তু এটা জেগাত পেলাব লাগিব। বুজি পাইছানে? আৰু সকলো ডাঙৰ যিমান বিশিষ্ট ব্যক্তিসকল, মোৰ ভাইটি ভণ্টিসকল ইয়াত উপস্থিত আছে, সকলোকে মই ক'ব বিচাৰিম যে আমি যে বাইক চলাওঁ, আমি যে গাড়ী চলাওঁ, সেইবোৰৰ পৰা প্ৰদূষণ হয়। আমি যিমান পাৰোঁ, মই ভাবোঁ যে য'তো জেগাত আমি খোজকাঢ়ি যাব পাৰোঁ, আমি খোজকাঢ়ি যাব লাগে, বাইক চলাই যাব নালাগে, যাতে প্ৰদূষণ নহওক। তেনেকৈ সৰু সুৰা বহুত কাম আছে, আজি কৈ থাকিলে শেষ নহ'ব। কিন্তু মই অকণমান সৰু সৰু ল'ৰা ছোৱালীবোৰক ক'ব বিচাৰোঁ যে আমি সদায় নিজৰ পৰিৱেশটো প্ৰদূষণমুক্ত কৰি ৰাখিব লাগে। আজিৰ পৰা কৰি ৰাখিবানে চবেই? ভেৰি গুড। মই এইখিনি অকণমান সৰুকৈ মোৰ বক্তব্য দাঙি ধৰিলোঁ। এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ এইবাৰ মই অম্বিকাপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ক আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। অম্বিকাপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়
2টা পুলি লৈ যাবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া অম্বিকাপুৰ মধ্যমন্দিৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় শদিয়া বন সংমণ্ডলৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় আপুনি আগবঢ়াইছে। তাৰপাছতে আমি আমন্ত্ৰণ জনাইছোঁ আদৰ্শ সংঘৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক মহোদয়, তেখেতক 12টিৰ পৰা 15টিৰ ভিতৰত পুলি লৈ যাবৰ বাবে অনুৰোধ জনাইছোঁ। আদৰ্শ সংঘলৈ 12টাৰ পৰা 15টাৰ ভিতৰত পুলি লৈ যাবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া আদৰ্শ সংঘ প্ৰাথমিক বিদ্যালয়। এয়া আদৰ্শ সংঘ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা পৰিচালনা সমিতিৰ সদস্য তেখেতলোকক পুলি আগবঢ়াই দিয়া হৈছে। তাৰ পাছতে আমি আমন্ত্ৰণ জনাইছোঁ অম্বিকাপুৰ বৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক মহোদয়। বৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক মহোদয় আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি প্ৰতিজন শিক্ষক মহোদয় আমাৰ খাতাবহীত মন্তব্যৰে একলগ লিখি যাব বাবে অনুৰোধ জনাইছোঁ। প্ৰতিখন বিদ্যালয়ৰ শিক্ষক মহোদয় আমাৰ খাতাবহীত মন্তব্যৰে ঘৰত লগাবগে নেকি? লগাব যদি লৈ একলগ লিখি যাবৰ বাবে অনুৰোধ জনাইছোঁ। এইবাৰ অনুৰোধ জনাইছোঁ অম্বিকাপুৰ 1 নং গাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক মহোদয়। আমাৰ শদিয়াৰ বন সংমণ্ডলৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় এইটি কাৰ্যসূচীৰ লগতে